নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈকে আদৰণি জনাইছো আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো। মই দুৰ্গা পূজা উপলক্ষে আপোনালোক সকলোৰে বাবে স্পেচিয়েল আগবঢ়াইছো। সেইটো হৈছে মটৰৰ ঘুগুনি। আমি সকলোৱে ঘৰতে মটৰৰ ঘুগুনি খাওঁৱে, তথাপি পূজা বুলি ক'লে অলপ বেলেগ, গতিকে ওলাই গ'লেতো মটৰৰ ঘুগুনি খোৱা হয়ে। ইয়াৰ বাবে মই মটৰ 3 ঘণ্টামান তিয়াই থৈছো, লগত আলু কাটি লৈছো। মই কুকাৰ এটাত তিয়াই থোৱা মটৰখিনি দি দিছো, লগত 1.5 বাটি পানী দি দিছো আৰু কাটি থোৱা আলুখিনি আৰু লগত জোখ অনুসৰি নিমখ দি কুকাৰত 4টা হুইচেল মাৰিবৰ কাৰণে ৰৈ থাকিলো। হিত মই তেল গৰম হ'ব দিছো, তেলত পাঁচফোৰণ, তেজপাত আৰু শুকান জলকীয়া দি দিছো। লগতে মই মিহি মিহিকৈ এটা বিলাহী কাটি থৈছিলো, সেইটো দিছো আৰু পিয়াজ এটা মই মিহি মিহিকৈ কাটি লৈছিলো, সেইখিনি একেলগে অকণমান মই লৰাই ভাজি ল'ম। একেলগে মই আদা নহৰু পেষ্ট, ধনিয়া গুড়ি, জালুকৰ গুড়ি আৰু জিৰাৰ গুড়ি এচামুচ দিছো। দি পেলাই একেলগে গোটেইখিনি ভাজিছো আৰু লগত হালধি গুড়ি দি দিছো।